নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুৰণা ব্লগ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু মই আজি বৰ্তমান উপস্থিত আছোঁ অসমীয়া দেৱ পিতৃপুৰুষ চাউলুং চুকাফাৰ মিউজিয়ামত। মই আপোনালোকক ইয়াৰ ভিতৰৰ পৰিৱেশটো দেখুৱাম আৰু ভিতৰত মানে প্ৰৱেশ কৰাৰ আগতে ইয়াত টিকট ল'ব লাগে, মই আপোনালোকক দেখুৱাই আছোঁ। আৰু মই আপোনালোকক দেখুৱাই আছোঁ মানে টিকট কাউণ্টাৰৰ ইফালৰ পৰিৱেশটো। আৰু ইফালে মানে আজি যথেষ্টখিনি মানুহ আহিছে, যদিও মানে ওচৰতে অধিৱেশন চলি আছে। আৰু মই বৰ্তমান ফাইনেল এখন টিকট লৈছোঁ, মই এইবাৰ ইয়াত প্ৰৱেশ কৰিম। আৰু এইবাৰ মই আপোনালোকক দেখুৱাই দিছোঁ অসমৰ জাতীয় পিতৃপুৰুষ চাউলুং চুকাফাৰ সংগ্ৰহালয়ৰ মানে চাৰিওফালৰ সীমাটো। আৰু এই পৰিৱেশটো মানে বহুত বেছি ধুনীয়া। চাৰিওফালে ফুলগছ লগাই দিছে, আপোনালোকে দেখিছে নহয়, পাৰ্কৰ নিচিনাকৈ। আৰু এইখন এখন মানে পাৰ্কেই দিয়াচোন, যিহেতুকে মানে মিউজিয়াম হয়, সংগ্ৰহালয়। আৰু ইয়াত মানে নতুন নতুন প্ৰতিদিনে নতুন নতুন মানে দৰ্শক আহি থাকে, সেইকাৰণে মানে মই পাৰ্কেই বুলি ক'লোঁ। আৰু ইয়াত মানে চাৰিওফালে আছে পুখুৰী আৰু মাজত আছে এটা মানে ডিভাইডাৰ, আৰু ডিভাইডাৰটোত মানে চাৰিওফালে ফুল পুতি দিছে, মই আপোনালোকক দেখুৱাইছোঁ। আৰু সেইটো হৈছে আপোনালোকে মানে সন্মুখত দেখি থকাটো পুখুৰী। আৰু এইটো মানে ৰাস্তাটো গোটেইখিনি ব্লক ইটা পাৰি দিছে। আৰু যিহেতুকে মানে ইয়াৰ ওচৰতে শ্ৰীমন্ত শংকৰদেৱৰ মানে ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন চলি আছে। আৰু সেইকাৰণে মানে ইয়াত যথেষ্ট সংখ্যক মানে পৰ্যটক আহিছে। আৰু পৰ্যটকবিলাক দেশী বিদেশী হ'ব পাৰে বা অসমৰে হ'ব পাৰে, মই তথাপিও আপোনালোকক দেখুৱাই দিছোঁ। আৰু এইটো মানে ডিভাইডাৰ, ইয়াৰ ডিভাইডাৰটোৰ মানে চাৰিওফালে ফুলৰ পুলি লগাই দিছে। আৰু সেইটো হৈছে মানে মিটিং কৰা ঘৰ, আৰু সেইটোত মানে কিবা মিটিং কৰিব লগা থাকিলে সেইটোতে মিটিং কৰে। মই আপোনালোকক দেখুৱাই দিছোঁ এবাৰ ওচৰলৈকে গৈ। আৰু ময়ো ইয়াত মানে অধিৱেশনত আহিছিলোঁ, সেইকাৰণে মই আপোনালোকক ভাবিলোঁ মানে ওচৰতে থকা মিউজিয়ামটো আপোনালোকক এবাৰ দেখুৱাই দিওঁ। আৰু এইফালে এগৰাকী মানে ফটো উঠি আছে, আৰু বাকীজনে মানে মোৰ লগতে গৈছে, সেইকাৰণে মই আপোনালোকক অলপমান দেখুৱাই দিছোঁ। ভালদৰে দেখুৱাই দিছোঁ মানে পিছত যাতে স্মৃতি হৈ থাকে। আৰু বাকীজনে ইয়াত মানে ফটো উঠি আছে, মই আপোনালোকক দেখুৱাইছোঁ। আৰু দুইগৰাকী মানে ফটো মাৰি আছে, মই আপোনালোকক ভালদৰে দেখুৱাই দিছোঁ। আৰু এইবাৰ মই আগবাঢ়ি গৈ থাকিম মানে এইফালে চাউলুং চুকাফাৰ যিটো মানে প্ৰতিমূৰ্তি আছে সেইফালে। আৰু মই আপোনালোকক অলপমান মিটিং কৰা ঘৰটো দেখুৱাই দিছোঁ। চুকাফা প্ৰেক্ষাগৃহ বুলি আছে, মই আপোনালোকক দেখুৱাইছোঁ ভালদৰে। আৰু সেইফালে চাওকচোন, পিছৰ ফালে পৰিৱেশটো মই এইবাৰ দেখুৱাই দিছোঁ আপোনালোকক। আৰু এইবাৰ মই এইফালে মানে চাউলুং চুকাফাৰ যিটো প্ৰতিমূৰ্তি আছে সেইফালে মই আগবাঢ়ি যাম। আৰু এইফালে মানে অলপমান বাঁহৰ বেৰিকেড দি দিছে, তথাপিও বাৰু কথা নাই, মই কাষেৰে গুচি গৈছোঁ। আৰু আইসকলে মানে আগবাঢ়ি গৈ আছে। ইয়াত যিহেতুকে মানে অসমৰে পৰ্যটক মানে প্ৰৱেশ কৰি আছে, আৰু মই অলপমান কাষৰে গুচি গৈছোঁ। আৰু যোৱাকালি মানুহ বেছি হৈছিলে, মানে যোৱাকালি ইয়াত অধিৱেশনতো মানুহ যথেষ্টখিনি হৈছিলে, লক্ষ লক্ষ ভকত বৈষ্ণৱ ইয়াত মানে সমবেত হৈছিলে। আৰু মই আপোনালোকক দেখুৱাই আছোঁ এইফালে চাউলুং চুকাফাৰ যিটো প্ৰতিমূৰ্তি আপোনালোকে দেখিছে নহয় দূৰত, আৰু সেইটোৱে আছিল। আৰু ইয়াত আহিলে মানে ভিতৰৰ এইবিলাক প্ৰৱেশ কৰিব নিদিয়ে, আৰু মিউজিয়ামৰ ভিতৰত থকা বস্তুবিলাক ভিডিঅ' কৰিবলৈ নিদিয়ে, সেইকাৰণে মই আপোনালোকক দেখুৱাব পৰা নাই। আৰু এইটো হৈছে পুখুৰী, ইয়াত মানে আপোনালোকে যন্ত্ৰ চালিত নাও নহয়, মানে এনে জাষ্ট আপোনালোকে চলাব লাগিব নিজে। আৰু মই বৰ্তমান আগবাঢ়ি গৈ আছোঁ। আৰু মই আপোনালোকক এটা কথা জনাব লাগিব যে ইয়াত মানে সংগ্ৰহালয়টোৰ ভিতৰত থকা বস্তুবিলাকৰ ওপৰত কোনো ধৰণৰ ভিডিঅ' আৰু ফটো তোলাৰ অনুমতি দিয়া নাই। গতিকে আপোনালোকক মই সংগ্ৰহালয়টোৰ ভিতৰত থকা সামগ্ৰীবোৰ দেখুৱাব নোৱাৰিম, গতিকে আপোনালোকে মোক বেয়া নাপাব। আৰু আপোনালোকে যদি চাউলুং চুকাফাৰ সংগ্ৰহালয়ৰ ভিতৰত মানে সোমাই ভালদৰে প্ৰত্যক্ষ কৰে, তেতিয়াহ'লে আপোনালোকে দেখা পাব যে মানে ইয়াত অসমীয়া জাতি জনগোষ্ঠীৰ সাজ পোছাক, ধৰ্ম ৰীতি নীতি, লগতে আহোম ৰজা মহাৰজাসকলে যুদ্ধৰ সময়ত ব্যৱহাৰ কৰা কিছুমান অস্ত্ৰ শস্ত্ৰ আপোনালোকে ভালদৰে দেখা পাব। আৰু আপোনালোকে যদি মানে এই মিউজিয়ামটোৰ ভিতৰলৈ গৈ, তেতিয়াহ'লে নিশ্চয় ভালদৰে লিখিত আকাৰত আপোনালোকে তথ্যখিনি সংগ্ৰহ কৰিব পাৰিব। আৰু মই আপোনালোকক দেখুৱাইছোঁ মানে আহোম ৰজা মানে চাউলুং চুকাফাৰ প্ৰতিমূৰ্তিটো। আৰু ইয়াত মানে প্ৰৱেশ কৰিবলৈ হ'লে জোতা চেণ্ডেল খুলি থৈ যাব লাগিব। আৰু ধুনীয়াকৈ সজাই দিছে, টাইলছ লগাই দিছে। আৰু পাৰতে এটা পুখুৰী আছে, মই আপোনালোকক ভালদৰে দেখুৱাই দিছোঁ। আৰু এইফালে মানে পানী ওলাই থকাকৈ এটা মটৰ দি দিছে, যাতে মানে দেখিবলৈ খুব সৌন্দৰ্য হয়। আৰু আপোনালোকে নিশ্চয় দেখিছে নহয় কেনেকুৱা দেখিছে, আৰু ময়ো বহুত বেছি ভাল দেখিছোঁ। আৰু এইবিলাক চাওক, চাইডে চাইডে মানে ফুল লগাই থৈছে, আৰু এইবিলাকত মানে ব্লক ইটা বাৰী কালাৰ কৰি দিছে মানে। আৰু জাষ্ট দেখিবলৈ বহুত বেছি ধুনীয়া, আপোনালোকে ভিডিঅ'টো দেখিছে নহয়। আৰু ভালকৈ মই যিমানখিনি পাৰোঁ, যিমানখিনি সম্ভৱ ভালকৈ ভিডিঅ'টো কৰিছোঁ, তথাপিও যদি মানে কিছুমান ত্ৰুটি হৈ যায় আপোনালোকে ক্ষমা কৰি দিব। আৰু মানে আজি মানে যথেষ্টখিনি পৰ্যটক আহিছে, আৰু মই আপোনালোকক অলপমান কেমেৰাটো ঘূৰাই দিছোঁ। আৰু ইয়াৰ ভিতৰত দেখা পোৱা কিছুমান বস্তু মানে মোৰ যিখিনি মনত আছে সেইখিনি মই আপোনালোকক অলপমান জনাই দিম, আপোনালোকে ভিডিঅ'টো চাই থাকক।
আৰু ভিডিঅ'টোৰ আৰম্ভণিতে মই আপোনালোকক এটা কথা কৈছিলোঁ যে মানে এই মিউজিয়ামটোৰ ভিতৰত সোমালে কোনো ধৰণৰ ভিডিঅ' আৰু ফটো কৰাৰ মানে এলাও নাই। গতিকে মই আপোনালোকক মানে মই দেখি অহাৰ ভিতৰত যিখিনি মানে মনত পৰে সেইখিনি মই আপোনালোকক অলপমান বৰ্ণনা কৰি দিম আৰু আপোনালোকে মোক বেয়া নাপাব। মানে ভিডিঅ'বিলাক মই কৰিব পৰা নাই কাৰণ তাতে এলাও দিয়া নাই। আৰু মই দেখি অহা কিছুমান মানে বস্তুৰ নাম মই উল্লেখ কৰিছোঁ। সেইবোৰ হৈছে মানে প্ৰথমতে মই মানে মিউজিয়ামটোৰ ভিতৰত সোমাই দেখিছোঁ মানে আহোম ৰজাৰ বুৰঞ্জীৰ চৰ্চা, আৰু দ্বিতীয়তে দেখিছোঁ মানে মেডাম ফি জনগোষ্ঠী, আৰু তৃতীয়তে দেখিছোঁ মানে মোমাই তামুলী বৰবৰুৱাই আহোম ৰাজ্যৰ লোকপিয়লৰ কাৰ্য সম্পাদনা কৰা কাৰ্য, আৰু 4 নম্বৰত দেখিছোঁ মানে ইটাখুটিৰ ৰণ, আৰু 5 নম্বৰত দেখিছোঁ মানে শৰাইঘাটৰ ৰণ 1671 খ্ৰীষ্টাব্দত হৈছিল, আৰু 6 নম্বৰত দেখিছোঁ মানে মোমাই তামুলী বৰবৰুৱা আৰু বস্ত্ৰ তাঁত শিল্প, আৰু 7 নম্বৰত দেখিছোঁ মানে মুগা পলন, আৰু এইফালে দেখিছোঁ মানে ৰংঘৰত বিহু মৰা দৃশ্য, আৰু আহোম ৰজাসকলে ৰাজত্বকালত কাণ চেং কুকুৰাৰ ঠেঙেৰে মংগল চোৱা কাৰ্য। মানে বহুত বেছি মনত পৰা নাই, মই আপোনালোকক যিখিনি মানে মনত পৰিছে সেইখিনি কৈ আছোঁ। আৰু আহোম ৰমণী মূলা কাপোৰ দেখিছোঁ। পিছত মানে আৰু মনত পৰিছে মানে নৱজাতকৰ বাছ উলিওৱা, আৰু তাৰপিছত মোৰ মনত পৰিছে টাই আহোমসকলৰ বিহু নৃত্য। ইয়াৰ পিছত মই মানে এটা সকলোৰে চিনাকি মানে সেইটো হৈছে জয়মতী আৰু লাই লছাইৰ মানে গদাপানীত বিদায় দিয়া যিটো মানে দৃশ্য আছিলে, আৰু গদাপানী যিহেতুকে নগা পাহাৰলৈ পলাই গৈছিলে সেইটো মই দেখিছোঁ। মানে চিত্ৰ অংকন কৰি থৈছে ৱালত, মই আপোনালোকে আহিলেও দেখা পাব। আৰু পিছত মই দেখিছোঁ মানে ৰংঘৰৰ বাকৰিত ম'হ যুঁজ, তাৰপিছত মই দেখিছোঁ মানে ডিমাচা, কছাৰী, ঠেঙাল, মাৰৰ জনজাতি কুকি, বড়ো, ৰাভা, চিংফৌ, আমচা, এইটো কি কয় মানে তামচা জনজাতি নে কি কয়, আৰু জয়ন্তীয়া, সোণোৱাল কছাৰী জনজাতি, মিচিং জনজাতি, টাই আহোম জনজাতি, চাহ জনগোষ্ঠী, গাৰো ইত্যাদি আছে। অসমত বসবাস কৰা বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠী মই ইয়াত দেখিছোঁ। আৰু মই আপোনালোকক এটা কথা ক'ব লাগিব যে অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে বসবাস কৰে, আৰু ইয়াত মানে বসবাস কৰা কিছুমান জাতি জনগোষ্ঠীৰ সাজ পোছাক মই মিউজিয়ামটোত মানে ভালদৰে সজাই থোৱা দেখা পাইছোঁ। আৰু মই বৰ্তমান মিউজিয়ামটো মানে এইফালে অলপমান দেখুৱাই দিছোঁ। পূবৰ ফালে মিউজিয়ামটো আছে। মই মিউজিয়ামটোৰ ভিতৰত গ'লে মানে কথাখিনি ক'ব নোৱাৰিম, সেইকাৰণে মই মানে এইফালে চাৰিওফালৰ পৰিৱেশটো দেখুৱাই থাকোঁতে মই কথাখিনি আপোনালোকক জনাই দিছোঁ। আৰু এইটোৱে আছিল মানে স্বৰ্গদেউ চুকাফাৰ যিটো মানে মিউজিয়াম। আৰু আপোনালোকক মোৰ ফালৰ পৰা এটাই অনুৰোধ যে আপোনালোকে বাৰু মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পাইছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। আৰু যদি ভাল পাইছে তেন্তে মোৰ এই প্ৰণৱ ব্লগ ইউটিউব চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকক সকলোকে মানে পুনৰ আন এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে মই আজি মানে ভিডিঅ'টো লাহেকৈ সমাপ্ত কৰিম। আৰু মই আপোনালোকক দেখুৱাইছোঁ ইয়াত মানে আজি যিহেতুকে বহুতখিনি মানুহ আহিছে, ইয়াত চেলফি উঠি আছে আৰু বাসকলেও ইয়াত উঠিছে। আৰু মই এইফালে মানে মিউজিয়ামটোত যোৱাৰ যিটো মানে ৰাস্তা সেইটো মই আপোনালোকক দেখুৱাই দিছোঁ। মানে স্বৰ্গদেউ চুকাফাৰ যিটো প্ৰতিমা আছে, আৰু প্ৰতিমাটোৰ মানে কাষেদি যাব লাগে। ইফালে এটা নতুনকৈ পূবফালে এটা ৰাস্তা আছে, আৰু আপোনালোকে দেখিছে নহয় কিমান মানে মানুহ গৈ আছে এতিয়ালৈকে। আৰু আজি মানে দৰ্শকো বহুত বেছি হৈছে। গতিকে আজিলৈকে ভিডিঅ'টো লাহেকৈ সমাপ্ত কৰিছোঁ, আৰু আশা কৰোঁ আপোনালোক সকলোকে পুনৰ আন এটি নতুন ভিডিঅ'ৰ সৈতে লগ পাম। গতিকে ভিডিঅ'টো আজিলৈকে সমাপ্ত কৰিছোঁ। ধন্যবাদ। আৰু আপুনি মোৰ এই ভিডিঅ'টো চোৱাৰ বাবে আপোনাক মই বহুত ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে যাতে মানে মোৰ আহি থকা নতুন ভিডিঅ'সমূহ ভালদৰে উপভোগ কৰে, তাৰ বাবে মানে মই আপোনালোকক এটা অনুৰোধ জনাম। মানে সেইটো হৈছে মানে আপোনালোকে মোৰ এই প্ৰণৱ ব্লগ ইউটিউব চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি আহি থকা নতুন ভিডিঅ'সমূহ পাবৰ কাৰণে নটিফিকেশ্যনটো অল কৰি দিব। গতিকে আজিলৈকে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।